हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आपलोक स्वागतम जनाइছোঁ মই নতুন ভিডিঅ'লৈ আৰু খুব ধুনীয়াকৈ আজি একদম পুৰা মনটো ভাল লাগি আছে একদম খুব ধুনীয়া এটা প্লেচ যাব ওলাইছোঁ লগৰ এটা ইফালে আছে আৰু দুজন লগৰ আহি আছে ইফালৰ পৰা ইয়াতে ৰখি দিছোঁ অলপ ঘৰৰ পৰা ওলাই আহিলোঁ বাট এতিয়া তাতে গৈ খুব ধুনীয়া মনোমোহা দৃশ্য আপোনালোকক দেখুৱাম আৰু তাতে মানে কি হ'ল বছৰত গৈ থকা খাই এবাৰ হ'লেও যোৱা হয়েই তো এবাৰ ভাবিছোঁ অলপ গৈ আহোঁ এনজয় কৰি আহোঁ আপোনালোকে ভিডিঅ'টো পুৰা কণ্টিনিউ কৰি থাকিব আৰু চেনেলটো যদি নতুন চাইছে কোনোবা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব একদম ডাইৰেক্টলি গৈ তাতে লগ পাই আছোঁ আৰু চশমাযোৰ পিন্ধি লৈছোঁ কেনেকুৱা লাগিছে ক'ব চশমাযোৰ নিপিন্ধে মানে কি হ'ল গ'লে মানে ধূলি লাগি মানে চকু অৱস্থা নাইকিয়া কৰি পেলাই বাট তাতে গৈ লগ পাই আছোঁ এণ্ড অহাকালি আছে আমাৰ মহাশিৱৰাত্ৰি আৰু তাতে যাম কালি খুব ধুনীয়াকৈ আৰু ৰাতিপুৱা গৈ একদম চাকি বন্তি জ্বলাই আহিম তাতে আপোনালোকক খুব ধুনীয়াকৈ দেখুৱাম প্লেচবোৰ কেনেকুৱা কি হৈ আছে তাত আৰু তাতো এনেই লগৰবিলাকৰ ষ্টেটাছত দেখি আছোঁ গোটেইকেইটা খুব ধুনীয়াকৈ সজাইছে মেলাইছে খুব ধুনীয়াকৈ তাতে গৈ আপোনালোকক অলপ দেখুৱাম আৰু শিৱৰাত্ৰি কালি কেনেকুৱা দৃশ্য হয় সেইবোৰো দেখুৱাম আৰু আপোনালোকে পূৰা চাই থাকিব লাইক এটা কৰি দিব খুব ধুনীয়াকৈ কমেণ্ট এটা কৰিবলৈ নাপাহৰিব हाय इस फूलों से आप लोगों को स्वागत करता हूँ फिर एक बार चलो मैं पीछे आ जाता हूँ ठीक है फोटो खींचो इसको কি ক'ম আৰু গাইছ এইফালে অলপ ফুৰিব আহিছোঁ এই লোকেশ্যনটো এইটো চাওক অলপমান দেখুৱাই দিছোঁ আৰু খুব একদম গুলপীয়া হৈ আছে গুলপীয়া কি কয় আৰু নাজানো বাট গুলপীয়া কৈ দিছোঁ ভুল হ'লে ছোটা কাঞ্চনজংঘা ন ফুল হ'লে আৰু ক্ষমা কৰি দিব ইয়াত পিংক কালাৰ তো এইফালে গোটেইকেইটা ভাই আছে ভাইক আজি আমি এসপ্তাহ মূৰে লগ পাই আছোঁ ন ভাই এসপ্তাহ পিছত লগ পাই আছোঁ খুব ধুনীয়া লাগিছে আৰু গোটেই বাগান এলেকাত আছোঁ চবফালে বাগান তাৰ মাজত এই মনোমোহা দৃশ্য দেখিব পাই আছোঁ খুব ধুনীয়া লাগিছে হাই আনন্দ উপভোগ কৰক ভিডিঅ'টো চাই ঐ ভাইহঁত কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে ন প্ৰাঞ্জল ভাই কেনেকুৱা লাগিছে কেমেৰামেনে কৰি আছে ঠিকে আছে দে ইয়াতে ফটো উঠিম আৰু ইফালেও অলপমান যাম সেইফালে গৈ মেলি অলপমান পূৰা এনজয় কৰিম গাইছ এনেকুৱা দৃশ্য দেখাৰ পিছত না ঘৰলৈ যাবলৈ একদম মন নাযায় আৰু এইফালে আমাৰ ভাইকেইটা খুব ফটো উঠাত ব্যস্ত হৈ আছে আৰু খুব ধুনীয়া লাগিছে ইয়াত গ্ৰীণ আৰু আপোনালোকক অকণমান আগলৈ গৈ দেখুৱাম মই এতিয়া এয়া চাওকচোন খুব ধুনীয়া লাগিছে গহপুৰ হেলেমৰ খুব ধুনীয়া ঠাই এখন একদম পূৰা ফেমাছ এইফালে খুব ধুনীয়া ফটো উঠি আছে ল'ৰাকেইজন মানে বাট আমি আগতে চাইকেল লৈ আহিছিলোঁ ইয়াত ফটো উঠিবলৈ খুব ধুনীয়া বহুত দীঘল আছে একদম চাওক এইফালে গৈয়ে নাপায় একদম এইফালে গৈ থাকিলেও মানে ফুলটো পায়ে থাকিব আপুনি ৱাও আমেজিং লাগিছে ইয়াত আহি এতিয়া যাম আৰু লাহেকৈ সুপ্ৰভাত গুড মৰ্ণিং আজি একদম যোৱাকালি মানে কি হ'ল আৰু কি ক'ম যে তাত ফুল পূৰা একদম চাইলোঁ প্লেচ খুব ধুনীয়া লাগিল আৰু এতিয়া একদম ৰাতিপুৱা আমাৰ ভণ্টি আৰু মই হাই কৈ দিয়ে একবাৰ গুড মৰ্ণিং কৈ দিয়া ৰাতিপুৱা এতিয়া আমি শিৱ মন্দিৰত যাব ওলাইছোঁ আমাৰ খুব পুৰণি মন্দিৰলৈ যাব ওলাইছোঁ ভণ্টি মই আৰু ভাই এজন যাব মোৰ লগতে তাতে গৈ এতিয়া দৰ্শন কৰি আহোঁ ভোলে বাবাৰ গৈ আহোঁ সকলোকে ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ আৰু ফাইনেলি গাইছ আমি কিয় মানে গোটেই চাইকেলকেইটা লৈ ল'লোঁ এতিয়া গোটেই পাপাকেইটা পাই গোটেইকেইটা গাড়ী চাই ল'লা পূৰা একদম এটা ভিতৰলৈ যাব ওলাইছোঁ ইফালে আছে আমি ইফালে যাম দেখাত কি কেমেৰামেন নিচিনা লাগে না কি মোক কেমেৰা ধৰাই দিলে আমি আছোঁ এতিয়া ভোলা থান মন্দিৰত খুব দৰ্শন কৰিলোঁ খুব ধুনীয়াকৈ
আমাৰ কেমেৰা কৰি আছে আমাৰ ভাই এজনে আৰু এতিয়া খুব ধুনীয়াকৈ কৰি মেলি এতিয়া খুব ভাল লাগিছে ইয়াত এই দিনৰ পৰিস্থিতি কেনেকুৱা হয় দেখুৱাই থাকিম আপোনালোকক চাই থাকিব এতিয়া অলপমান ফুৰোঁ ইয়াৰ দৃশ্যটো আপোনালোকে দেখুৱাওক গেট আমার এই যে আমাৰ ভোলাগুৰি ভোলাধান মন্দিৰৰ দৃশ্য